শেষৰ অংশ কেনেকুৱা হ'ব? ও বুকুতে প্ৰেমৰ জিতো হয়েছে, এতিয়া প্ৰেমৰ জিতো হয়েছে, এতিয়া নোৱাৰো থাকিব খুই, পগলা বলিয়া ফাগুনে মোক দিলে চুই। এতিয়া নোৱাৰো থাকিব শুই, পগলা বলিয়া ফাগুনে মোক দিলে চুই। খুব এটি ধুনীয়া গানৰ লিৰিক্স। গীতটি আপোনালোকে কিন্তু এটা লাইন গাব লাগিব, মই এইটো ইনষ্টাগ্ৰামত দিম, গাব পাৰিব? মই যেতিয়া ক'ম এই বুকুতে প্ৰেমৰ জিতো হয়েছে, আপোনালোকে ক'ব লাগিব এতিয়া নোৱাৰো থাকিব শুই। পাৰিবনে নোৱাৰিব? মই চাবলৈ বিচাৰিছোঁ বৰভাগ কলেজৰ ল'ৰা ছোৱালী কিমান স্মাৰ্ট। যদি ভালকৈ গায় তেতিয়াহ'লে মই ইনষ্টাগ্ৰামত দি দিম, এইটো হ'ব? শ্বেয়াৰ, আৰু চবে শ্বেয়াৰ কৰিব লাগিব। কোনে কোনে ইনষ্টাগ্ৰাম सुंदर सी है लगे तो हो जाने के क्या सोनी है बता जो रात के लिए सुबह होने ना दे साथ एक दूसरे को हम सोने ना दे। ओ ओ ओ ओ ओ ओ मैं तेरा ही सुबह होने ना दे साथ खोने ना दे एक दूसरे को हम सोने ना दे। तेरा ओ ओ ओ ओ ओ ओ मैं तेरा ही দুনিয়া চলি গেলে পড়বে আলি পিছফালে বই খাও ও দেখুন এনকাই মারিম বাইরে গেলি কাহতা গাম না ঠান্ডা ভইতে দেখো একবার কি উচিত ভোটা কলেজত লাগছি ব্যাগ মন লাগা নাই পিছনা পরীক্ষাত মোক নেট কই মোক নেট খোৱা বা আসরা বা আনি মারো মানে দুটা কলেজ ব্যাগ রাখছি মই কি ভগবানের কিনা রাখানো দেখ না ওকে বেশি পাস করলো তোমার একটা কথা কই সেতু বারে নকও মই এটা কথা এরে বহুত সংকটে মানে আশ্রয় করিয়া চলি আছে। এটা শংকৰদেৱৰ চলি নাই মানে হাইস্কুল এটা গালি এটা পাৰে স্কুল আকো নাই এই নৰ্মেল কথা আমাৰ এটা শংকৰদেৱ পাৰবো কথা কৈছি হয় নহয় হয়নে ধৰক মানে হাইস্কুল ছাৰ যায় ছাৰ গেলি ছাৰ ঠিক আমাৰ আচাৰ্য নমস্কাৰ ইমান দীঘল শুন নে আকৌ কোনো কমাই ইমান দীঘল শুন হা তো চেৰি এটা কৈ যাওঁ গুৱাহাটী যাম টাইমত খাবা আম গুৱাহাটীত খাবা টাইমত গুৱাহাটীত যাম টাইমত খাবা আম তই বাদ দিবি তোতকে ঠগা আবি পাম ফালি থাকে দেখিছা বিহুৰ প্ৰতিটো গানত চেঞ্চেশ্যন আছে গতিকে ইয়াকো তোমালোকে আশীৰ্বাদ কৰিবা ইও আগুৱাই যাওক আৰু বিশেষকৈ আমাৰ অসমলৈ সুনাম কঢ়িয়াই আনক মই তাক খুব ভাল পাওঁ আৰু সি খুব চাফা মনৰ ল'ৰা এটা যেতিয়াই লগ পাওঁ খুব সি অন্তৰ সৈতে শ্ৰদ্ধা জ্ঞাপন কৰে ককাইদেউ বুলি মাতে ভাল লাগে আৰু তোমালোকে মৰম কৰি লিখিবৰ মোৰ মন আছে ভাল নালাগে শুন নালাগে জুম নালাগে তৰা নালাগে সাধাৰণ মোৰ জীৱনত অসাধাৰণ কাগজৰ কবিতা